प्रथमे आमार रिपोर्टार्स फाइटे सकलोले मोर नमस्कार थाकिल আজি মোক ইয়াত আহি এই কেইটামান ৰিপৰ্ট ল'ব অহাৰ কাৰণে তো মই আজি কিহৰ কাৰণে এই বাইকটো দিব লগা হ'ল কাৰণটো বহুত দিনৰ পৰা মানে 2005 ৰ পৰাই আৰম্ভ কৰি পেলাই মই বিপ্ৰেপ দলতে আছিলোঁ বিপ্ৰেপ দল কাম কৰি আহিছিলোঁ ধৰি ৰাখিছিলোঁ বিপ্ৰেপ দলক দুইবাৰ জিতিছোঁ মই জিতাৰ পিছত 10 বছৰৰ পিছত আমি আকৌ মই এমচিলে নহলিও মই বিপ্ৰেপ দলক ধৰি ৰাখিছিলোঁ যোৱা যেটো এই ৰানিং যেটো সরকার চলোৱা বিপ্ৰেপ দলত যেটো আমাৰ হাগ্ৰামা মহিলাৰ সাৰে ধনঞ্জয় বসুমতাৰীক যেটো দিয়া হৈছিল তেতিয়া মই কোনো বিৰোধী কৰা নাছিল কিন্তু এতিয়া মই বিৰোধী কৰিব লগা কাৰণটো হ'ল যে আমাৰ মানস সৰপঞ্চ সমষ্টি সকলো ৰাইজ সাধাৰণ ৰাইজ বিলাকে লোকেল ক্যান্ডিডেটটো বিচাৰে আৰু এই লোকেল ক্যান্ডিডেট বিচৰা ৰাইজৰ প্ৰতি আমাৰ সাৰে গুৰুত্ব নিদিলে আমাৰ তা প্ৰাইমাৰী 9টা প্ৰাইমাৰী আছে ব্লক আছে ডিস্ট্ৰিক্ট বিজনী ডিস্ট্ৰিক্ট আছে তেওঁলোকৰ যেটো রিপোর্ট যে হাগ্ৰামা সাৰে যিজন ব্যক্তিক দিয়া হৈছে সেইজন মানুহ নিজিতে তাকো লৈ ফেলাই তেওঁ দিয়াৰ কাৰণে মই অলপ মনত দুখ পালো আৰু ৰাইজেও কৈ আছে এই কিবা এটা কৰ কিয় এনে বহি থাকিব বুলি মই বেলেগ এটা চিন্তা চৰ্চা কৰিছোঁ তো এই আজি মই বিপ্ৰেপ দলক আজি যে মই এৰিব লগা হ'ল একটাই কাৰণ যে ৰাইজে বিচাৰিছে মানে লোকেল ক্যান্ডিডেট মই কিন্তু নেগেল হৈ আজিও নেগেল হৈ যদি কোনেবা এজন আমাৰ লোকেল মানস সৰপঞ্চ সমষ্টিৰ যিকোনো এজন লোকেল ভাল মানুহক যদি দিয়ে তেতিয়া মই বহি থাকিলোঁ ধনঞ্জয়ক দিয়াতো মই যোৱা নাই মই বাছ আৰামছে কাম কৰিছোঁ তেতিয়া মই বিজনী জিলা বিপ্ৰেপ দলৰে মই প্ৰেছিডেণ্ট আছিল যথেষ্ট কৰি পেলাই মই দেখুৱাই দিছিলোঁ জিতিছিলোঁ সবাইজাৰৰ প্ৰভাত জিতিছিল আৰু এইফালে আমাৰ ধনঞ্জয় বসুমতাৰী এই ইমান কৰোনাৰ মাজতো আমি তেওঁক জিতাই দিবলৈ সক্ষম হৈছিলোঁ কিন্তু দুৰ্ভাগ্য দুজনো আমাৰ বিপ্ৰেপ দলৰ পৰা পাৰলৈ খাটিল হাগ্ৰামা সাৰে তেওঁলোকক ধৰি ৰাখিব নোৱাৰিলে সৰকাৰ গঠন কৰিব নোৱাৰিল যেনিবা তথাপি তেওঁলোকক দলত ভালকৈ ধৰি ৰাখিলে ভাল এটা আমি পালো হৈ আৰু এতিয়া আৰু উপায় নাই মই সকলো আমাৰ দলীয় কৰ্মী বন্ধু সকলক মই নমস্কাৰ কৰিছোঁ কাৰণ মই এই যে আমাৰ মানস সৰপঞ্চ সমষ্টিত যদি কোনেবা লোকেল ক্যান্ডিডেট যদি দিলেহেঁতেন তেতিয়া মই ইয়াৰ পৰা মই গুচি নগ'ল হৈ আৰু সেইটোৰ যোগেদি আজিৰ এই মেছেজটো মই দিব বিচাৰিছোঁ মোক ক্ষমা কৰ যথেষ্ট নেগলেক্ট কৰিছে মই সেইটো বেছি ক'ব নাযাওঁ আৰু সেই দুখতে মই আজি হেৰাইছে চাওক প্ৰথমে আমাৰ চন্দন ছাৰ গ'ল চন্দন ছাৰক ধৰি ৰাখাৰ কাৰণে মই ছাৰক কৈছিলোঁ তথাপি মোক দোষে ক'লে মোক বেয়াই পালে এই চন্দন ছাৰক ৰাখাৰ যেনেকৈ হওক ৰাখিব লাগে বুলি কোৱা তেনেকৈ খাম্পা ছাৰ গ'ল খাম্পা ছাৰ হিতেশ ছাৰ গ'ল তথাপি মই অলপ যিটো আমাৰ লিডাৰসকলক যথেষ্ট কৈছিলোঁ কিন্তু ধৰি ৰাখিব নোৱাৰিলোঁ তাৰ আগতো আমাৰ বহুত গ'ল প্ৰবীণ বড়ো গ'ল প্ৰবীণকো মই সেই সময়ত মই কৈছিলোঁ কত নাযাবৰে ভাই বিপ্ৰেপ দলতে থাকক বুলি মই বহুতবাৰ কৈছিলোঁ কিন্তু
আমার মুরব্বী যদি এটা না রাখে আমি কি কম আমি রিকোয়েস্টে করুন এটা রাখিলে ভাল হয় বলে কিন্তু কোনো গুরুত্ব দিয়া নাই সব প্রাইমারিবিলাক আমাৰ মানাহ চেৰফাঙৰ 9টা প্ৰাইমাৰী আৰু ব্লক আছে তেওঁলোকেতো আমাৰ লোকেল কেণ্ডিডেট বিচাৰিছিল না তো এইটোৰ কাৰণে মই কৈ আছোঁ যে মোক নহয় মই কোনোবা এজন আছে না মানাহ চেৰফাঙৰ এইটো কোন কোকৰাঝাৰৰ মানুহক যদি ইয়াত পঠাই দিয়ে এইটো ৰাইজে কেনেকৈ গ্ৰহণ কৰিব সেইটোৰ কাৰণে বেয়া মই এতিয়া চিন্তা কৰা নাই অলপ পিছত আমি চিন্তা কৰিম কোন দলত যোৱা হয় এইটো ঠিক কৰিম